নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এটা মেথছ পাজলৰে আৰম্ভ কৰিম পাজলটো কিন্তু ভালদৰে মন দি শুনিব ধৰি লওক আপুনি 10 জন মানুহ লৈ এখন বাছ চলাই গৈ আছে বাছখন মন্তব্য স্থান পোৱাৰ আগতে 4টা বাছ ষ্টপ পাব বাছখন গৈ প্ৰথম বাছ ষ্টপটোত ৰখোতে বাছৰ পৰা 4 জন মানুহ নামিল আৰু 2 জন মানুহ উঠিল আকৌ বাছখন গৈ দ্বিতীয় ষ্টপটোত ৰখোতে বাছৰ পৰা 3 জন মানুহ নামিল আৰু 4 জন মানুহ উঠিল আকৌ বাছখন গৈ তৃতীয় বাছ ষ্টপটোত ৰখোতে বাছৰ পৰা 2 জন মানুহ নামিল আৰু 1 জন মানুহ উঠিল এইবাৰ বাছখন গৈ চতুৰ্থ বাছ ষ্টপটোত ৰাখোতে বাছৰ পৰা 4 জন মানুহ নামিল আৰু 6 জন মানুহ উঠিল বৰ্তমান বাছত থকা গোটেই মানুহখিনি লৈ বাছখন মন্তব্য স্থান পালেগৈ এতিয়া প্ৰশ্নটো হ'ল বাছ ড্ৰাইভাৰজনৰ বয়স কিমান আছিল আপুনি যদি উত্তৰটো বিচৰাত অসুবিধা পাইছে পাজলটো আকৌ এবাৰ প্ৰথমৰ পৰা চাই লওক আৰু উত্তৰটো পালে আমাক কমেন্ট কৰি জনাওক আপুনি কি বাছত উঠা নমা মানুহখিনি হিচাপ কৰি আছে নেকি আৰে আপোনাৰ বয়সে সেই বাছ ড্ৰাইভাৰজনৰ বয়স কাৰণ মই প্ৰথমতে কৈছো আপুনি বাছ এখনত 10 জন মানুহ বহাই লৈ বাছখন চলাই লৈ গৈ আছে তেতিয়া হলে আপোনাৰ বয়সে সেই বাছ ড্ৰাইভাৰজনৰ বয়স নহব জানো সেইবাবেই মই কৈছিলো পাজলটো অলপ ভালদৰে মন দি শুনিব বাৰু বলক পাছৰ পাজলটো উত্তৰ দিব পাৰে নেকি চাওক বন্ধু বান্ধৱীসকল প্ৰথমে এই চাবিটো চাওক এতিয়া এই ৰুমটো ভালদৰে চাওক আৰু কওক এই ৰুমটোত এনে ধৰণৰ কেইটা চাবি লুকুৱা হৈ আছে আপোনাৰ উত্তৰটো কি 4টা চাবি নেকি তেতিয়া হলে আপোনাৰ উত্তৰটো 100% শুদ্ধ বহুতো বন্ধু বান্ধৱীয়ে 3টা চাবিহে বিচাৰি পাইছিল সাগে কাৰণ এটা চাবি ইয়াত লাগি আছিল আপুনি যদি আমাৰ পাজলবোৰ চাই ভাল পাইছে এটা লাইক কৰি উৎসাহ দিব নাপাহৰিব বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল আপুনি ক'ব পাৰিবনে ইংৰাজী বৰ্ণমালাৰ আৰ লেটাৰটোৰ আগত কি বহালে এটা ৰিলেচন বা সম্বন্ধ বুজাব মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি যি বুলিয়ে ভাবিছে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল আপুনি যদি আৰৰ আগত এটা ডট বহাই দিয়ে তেতিয়া হৈ যাব ডট আৰ এইবাৰ যদি আপুনি ভালদৰে উচ্চাৰণ কৰে তেতিয়া পাব ডট আৰ আৰু ডটাৰ মানে কন্যা সন্তান বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াত কেইটামান ঘৰ দেখিবলৈ পাইছে আৰু ইয়াৰে শেহৰ ঘৰটোত এটা বৰ্ণ লিখা আছে এতিয়া আপোনালোকৰ প্ৰশ্নটো হ'ল আপোনালোকে খালি ঘৰ কেইটাত এনেকুৱা কেইটামান বৰ্ণ বহাব লাগে যাতে বাওঁফালৰ লাইনটোত এটা ফলৰ নাম হয় আৰু ওপৰৰ লাইনটোত এখন ঠাইৰ নাম হয় ভিডিঅ'টো যাতে বেছি দীঘল হৈ নাযায় সেইবাবে আপোনালোকক মাত্ৰ 10 ছেকেণ্ডৰ সময় দিয়া হ'ব উত্তৰটো উলিয়াওঁতে যদি আপোনাক বেছি সময়ৰ প্ৰয়োজন ভিডিঅ'টো পজ কৰি ল'ব পাৰে কি বিচাৰি পালে আশা কৰিছো পাইছে বন্ধু বান্ধৱীসকল আপুনি যদি খালি ঘৰ কেইটাত এই বৰ্ণ কেইটা বহাই দিয়ে তেতিয়া দেখা পাব বাওঁ হাতে ওপৰৰ পৰা তললৈ নাৰিকল হৈ পৰিছে যিটো এটা ফলৰ নাম আৰু ওপৰত নাজিৰা হৈ পৰিছে যিখন এখন ঠাইৰ নাম বন্ধু বান্ধৱীসকল আপোনালোকেও যদি এনে ধৰণৰ কিবা নতুন পাজল জানে তেতিয়া হলে আমাৰ ডেসক্ৰিপচনত দি থোৱা ফেচবুক পেজটোলৈ গৈ আপোনাৰ নাম ঠিকনা আৰু একপি ফটো সহ আমাক লিখি প্ৰেৰণ কৰক লগতে আমাৰ এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাই দিব আপুনি পাজল পঠিয়ালে বুলি আপোনাৰ পাজলটো যদি নতুন হ'ল আপোনাৰ নাম ঠিকনা আৰু ফটো সহ আমাৰ ভিডিঅ'ত উল্লেখ কৰা হ'ব আৰু আমাৰ হোৱাটছএপ নম্বৰটোত কোনো ধৰণৰ পাজল নপঠাব কাৰণ মোৰ তাত বহুতো মেছেজ অহাৰ বাবে আপোনাৰ বহুমূলীয়া মেছেজটো তল পৰি যাব পাৰে আৰু ভিডিঅ'ত অহাত বহুত দেৰিও হৈ যাব পাৰে বাৰু বলক পাছৰ পাজলটো চাওঁ
বন্ধু বান্ধৱীসকল দুটা পুখুৰীত বেলেগ বেলেগ দুজাক হাঁহ চৰি আছিল তেনেতে প্ৰথম জাক হাঁহৰে এটা হাঁহে ক'লে তোমালোকৰ পুখুৰীৰ পৰা যদি এটা হাঁহ আমাৰ পুখুৰীলৈ আহি যায় তেতিয়াহ'লে তোমালোকৰ আৰু আমাৰ পুখুৰীৰ সমান সমান হাঁহ হৈ যাব তেতিয়া দ্বিতীয় পুখুৰীটোৰ এটা হাঁহে ক'লে নহয় তোমালোকৰ পৰা যদি এটা হাঁহ আমাৰ পুখুৰীলৈ আহি যায় তেতিয়াহ'লে আমাৰ পুখুৰীত তোমালোকতকৈ দুগুণ হাঁহ হৈ পৰিব বন্ধু বান্ধৱীসকল এতিয়া আপুনি ক'ব পাৰিবনে কোনটো পুখুৰীত কিমানটাকৈ হাঁহ আছিল বন্ধু বান্ধৱীসকল প্ৰথম পুখুৰীটোত 5টা আৰু দ্বিতীয় পুখুৰীটোত 7টা হাঁহ আছিল সেইবাবেই হাঁহকেইটাই কোৱা অনুযায়ী প্ৰথম পুখুৰীটোৰ পৰা যদি দ্বিতীয় পুখুৰীলৈ এটা হাঁহ আহি যায় তেতিয়াহ'লে তেওঁলোকৰ 6টা মানে সমান সমান হৈ যাব আৰু যদি প্ৰথম পুখুৰীটোৰ পৰা দ্বিতীয় পুখুৰীটোলৈ এটা হাঁহ গুচি যায় তেতিয়াহ'লে প্ৰথম পুখুৰীটোত 4টা আৰু দ্বিতীয় পুখুৰীটোত 8টা মানে দুগুণ হৈ যাব বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল পাপু আৰু নিপু দুজন ভাল বন্ধু এদিন পাপুৱে নিপুৰ দোকানলৈ গৈ 100 টকীয়া নোট এটা দি ক'লে তেওঁক 50টা পইচাত 100 টকীয়া নোটটোৰ ভাঙনি লাগে কিন্তু তেওঁ 2 টকীয়া নোট বা 2 টকীয়া কইন নলয় বন্ধু বান্ধৱীসকল এতিয়া আপুনি ক'ব পাৰিবনে নিপুৱে পাপুক 2 টকীয়া নোট নোহোৱাকৈ বা 2 টকীয়া কইন নোহোৱাকৈ 100 টকীয়া নোটটো 50টা পইচাত কেনেকৈ ভাঙনি দিব পাজলটো অলপমান টান হয় সেইবাবে আপোনালোকক যদি 10 ছেকেণ্ডতকৈ বেছি সময় লাগে ভিডিঅ'টো পজ কৰি ল'ব পাৰে বন্ধু বান্ধৱীসকল নিপুৱে পাপুক 1 টকীয়া কইন 40টা 5 টকীয়া কইন 8টা আৰু 10 টকীয়া কইন বা নোট 2টা দিলে এতিয়া চাওকচোন 2 টকীয়া নোট বা কইন নোহোৱাকৈ 50টা পইচাত 100 টকীয়া নোটটোৰ ভাঙনি হ'ল নে নাই বন্ধুসকল এই সমীকৰণটোৰ খালী ঠাইত কি বহিব বাৰু এই সমীকৰণটোৰ খালী ঠাইত 61 বহিব আপুনি যদি বাকি ঘৰবোৰ ভালদৰে চাই তেতিয়া গম পাব সেই সংখ্যাটোকে উলুটাই পুনে পুনে সিটো ঘৰত পতা হৈছে আৰু এই ঘৰটোৰ সিটো পাৰে 16 আছে সেই অনুযায়ী ইয়াত 61 বহিব বলক পাছৰ পাজলটো চাওঁ বন্ধুসকল বাওঁহাতে এটা সমীকৰণ পাতি থোৱা আছে ঠিক সেই সমীকৰণটোৰ লগতে মিল থকা সোঁহাতে আৰু এটা সমীকৰণ পতা হৈ আছে এতিয়া আপুনি ক'ব পাৰিবনে সোঁহাতৰ সমীকৰণটোৰ খালী ঠাইত কি বহিব বাৰু আপুনি যি বুলিয়ে ভাবিছে আমাক কমেণ্ট কৰি জনাওক বন্ধুসকল ইয়াত 81 বহিব এতিয়া আপুনি যদি ভাবি আছে কেনেকৈ বহিব বলক মই বুজাই দিছো আপুনি যদি বাওঁহাতৰ সমীকৰণটো চাই তেতিয়া গম পাব তাত থকা গোটেই সংখ্যাকেইটা পূৰণ কৰিলে 48 ওলায় আৰু তাকে উলুটাই 84 পতা হৈছে ঠিক তেনেদৰেই এই সংখ্যাকেইটাকো পূৰণ কৰিলে 18 ওলায় আৰু তাক উলুটাই পাতিলে 81 হ'ব এতিয়াতো বুজি পালে চাগে বাৰু বলক আপোনালোকৰ আজিৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ তাৰ আগতে এতিয়াও যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক যাতে আমি এনে ধৰণৰ নতুন ভিডিঅ' আপলোড কৰিলে আপুনি সবৰ প্ৰথমত চাব পাৰে বন্ধু বান্ধৱীসকল ৰমেন এবাৰ জংঘললৈ ফুৰিবলৈ যাওঁতে ৰমেনক এটা সিংহ আৰু এটা বোকাটোৰ শিয়ালে দৌৰাবলৈ ধৰে ৰমেনে দৌৰোতে দৌৰোতে গৈ এটা পাহাৰৰ দাঁতি পায় তেনেতে পাছফালৰ পৰা সেই বোকাটোৰ শিয়ালটো আৰু সিংহটো আহি ওলায় ৰমেনে পাছফালে ঘূৰি পানীত জাপ দিবলৈ গৈ দেখা পায় পানীত কেইটামান ঘৰিয়াল ৰখি আছে যদিহে ৰমেনে পানীত জাপ মাৰে ঘৰিয়াল কেইটা ৰমেনক ছিগি খাই পেলাব এতিয়া প্ৰশ্ন হ'ল ৰমেনে কি বুদ্ধি খটালে তাৰ পৰা বাচি আহিব পাৰিব চাওকচোন ধৰিব পাৰে কি জানি
উত্তৰটো কিন্তু খুব লজিকেল আপুনি আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক আপোনাৰ উত্তৰটো চাই মই গম পাই যাম আপুনি কিমান বুদ্ধিয়ক আৰু যদি উত্তৰটো উলিয়াব পৰা নাই ভিডিঅ'টোৰ লগৰ এজনক শ্বেয়াৰ কৰি সোধক চাওকচোন তেওঁ উত্তৰ দিব পাৰে নে নাই এতিয়া আপোনালোকৰ বাবে এটা প্ৰশ্ন বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াত 7টা ঘৰ দেখিবলৈ পাইছে তাৰে শেষৰ ঘৰ কেইটাত এটা এটা বৰ্ণ লিখা আছে এতিয়া প্ৰশ্নটো হ'ল আপুনি খালি ঘৰ কেইটাত এনেকুৱা কেইটামান অসমীয়া বৰ্ণ বহাব লাগে যি কেইটা বহুৱাৰ পাছত বাওঁহাতে খাৰাকৈ এটা ফলৰ নাম হয় ওপৰৰ লাইনটোত পাকঘৰত ব্যৱহাৰ হোৱা এটা পাত্ৰৰ নাম হয় আৰু ওপৰৰ পৰা দ্বিতীয় লাইনটোত এজনী ছোৱালীৰ নাম হয় আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক দেখা যাওক কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল এই ফটো দুখনৰ মাজত কি পাৰ্থক্য আছে আৰু শুদ্ধ উত্তৰটো হ'ল এখনত এপাহ ফুল কমকৈ আছে আৰু এখনত এপাহ ফুল বেছিকৈ আছে লগতে পানীত থকা পাত এখিলাও এখনত উলুটা হৈ আছে আৰু এখনত চিধা হৈ আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি জনাইছিল যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো তেতিয়াহ'লে আজিলৈ এৰিছো অতি শীঘ্ৰে আকৌ লগ পাম কেইটামান নতুন পাজলৰ সৈতে সময়টোতো মনত আছে চাগে ৰাতি 10 বজা